আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ বিভিন্ন চেলিব্ৰিটিসকলৰ বাতৰি। এতিয়া আগবাঢ়িছোঁ ভিডিঅ'টোলৈ। আজি অভিনেত্ৰী আংগুৰলতা ডেকাৰ জন্মদিন হয়। পোনপ্ৰথমে তেখেতক জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ বিশেষ দিনটোত কণ্ঠশিল্পী সীমান্ত শেখৰে এটি পষ্ট শ্বেয়াৰ কৰিছে, য'ত তেখেতে লিখিছে, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মহিলা মৰ্চাৰ সন্মানীয় সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা শ্ৰীযুতা আংগুৰলতা ডেকা ডাঙৰীয়ানীক উপজা দিনৰ ওলগ যাচিলোঁ। মা কামাখ্যা আৰু কলীয়া গোসাঁইৰ আশীৰ্বাদে আপোনাক অনাগত দিনত ৰাইজৰ সেৱা কৰি যাবলৈ অম্লান শক্তি প্ৰদান কৰক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। মুক্তি লাভ কৰিছে কণ্ঠশিল্পী কুসুম কৈলাশৰ এটি নতুন গীত, নাম হৈছে মন মইনা। এই গীতটি বৰ্তমান ইউটিউবত উপলব্ধ হৈ গৈছে, আপোনালোকে নিশ্চয় চালে ভাল পাব। সাজু হৈ উঠিছে কণ্ঠশিল্পী ভৃগু কাশ্যপৰ কণ্ঠৰ এটি নতুন ভিডিঅ' গীত, নাম হৈছে মাইনা এনেকুৱা নহয়। ইয়াৰে বৰ্তমান অডিঅ' গীত মুকলি হৈছে আৰু 5 লাখৰ ওপৰত ভিউজ পাবলৈ সক্ষম হৈছে। আৰু অহা 5 জানুৱাৰী তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে কণ্ঠশিল্পী ভৃগু কাশ্যপৰ কণ্ঠৰ নতুন ভিডিঅ' গীতটিৰ নাম হৈছে মাইনা এনেকুৱা নহয়। এই গীতটিত আপোনালোকে দেখিবলৈ পাব প্ৰিয়ম পল্লৱী, দীপাংকৰ ৰয়, পাখি ৰাজবংশী, ভৃগু কাশ্যপকে ধৰি আন বহুতো শিল্পীক। এতিয়া মাত্ৰ অপেক্ষা অহা 5 জানুৱাৰী তাৰিখলৈকে। যিহেতু অডিঅ' গীতটি মুকলি হৈছে, আপোনালোকে অডিঅ' গীতটি শুনিছে নাই আমাক জনাবলৈ একদমেই নাপাহৰিব। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে বেহাৰ বেয়ৰপষ্টৰ অভিনেত্ৰী বিউটি বাইলং, অৰ্থাৎ চুমকি কছাৰীয়ে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিলে বহুতো স্থিৰ চিত্ৰ। তেওঁলোকে খানা খাবলৈ যোৱা আমি দেখিবলৈ পাইছোঁ। তাৰে কেইখনমান নতুন ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা বৰদলৈ এটি পষ্ট শ্বেয়াৰ কৰিছে, য'ত তেখেতে আংগুৰলতা ডেকাক জন্মদিনৰ বহুত শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটি পষ্ট শ্বেয়াৰ কৰিছে, য'ত তেখেতে লিখিছে, আজি ধুবুৰীত চিত্ৰশিল্পী শ্ৰী তৰুণ কুমাৰ মিত্ৰৰ পৰা তেখেতৰ তুলিকাত প্ৰাণৱন্ত হৈ উঠা মোৰ আৰু সহধৰ্মিনী শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিচ্ছবি লাভ কৰি আনন্দিত হৈছোঁ। শিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অভিনেতা আকাশদ্বীপ ডেকাই এটি পষ্ট শ্বেয়াৰ কৰিছে, য'ত তেখেতে লিখিছে, সগৌৰৱেৰে চলি থকা ইতিহাস থিয়েটাৰৰ এই বছৰৰ মঞ্চ সফল নাট মৰম বিচাৰি যাওঁ বোলা নাটকখনি মোৰ জন্মগাঁও কপাহাৰাত আজি দ্বিতীয় নিশা। এই নিশাৰ নাটকখনি শুভাৰম্ভ মুহূৰ্তত আমাক জনোৱা মৰমৰ বাবে মই সদায় ৰাইজৰ ওচৰত ঋণী হৈ ৰ'লোঁ। ধন্যবাদ আয়োজক সমিতি।